নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আহকচোন আজি মইনো কি ৰেচিপি দেখাওঁ আপোনালোকক, সেয়া ভিডিঅ'টোৰ জৰিয়তে চাই লওঁ। আজিৰ ৰেচিপিৰ কাৰণে মই এয়া লৈ লৈছোঁ মেষ্টা টেঙা। আমাৰ ফালে মেষ্টা টেঙা বুলিয়েই কয়, কিন্তু কিছুমান ঠাই ভেদে মানে টেঙা মৰা পাত বুলিও কয়। গতিকে দুবিধ নামেই কৈ দিছোঁ, আৰু যদি কিবা বেলেগ নাম আছে সেয়া বাৰু মই নাজানো, আৰু যদি কিবা আছে তেনেকৈ আপোনালোকে জনাই দিবচোন দেই কমেণ্ট কৰি। আৰু এতিয়া এয়া পাতকেইখিলা লৈছোঁ, লৈ এইখিনি ধুনীয়াকৈ চাফা কৰি ধুই দিছোঁ। ধুই লৈ এইখিনি এনেকৈ ছিঙি ল'ম। এইখিনি কাটিব নালাগে, আৰু এইখিনি এনেকৈ ছিঙি দিলেও হয়, আৰু ছিঙি নিদিলেও ইমান কথা নাই। এনেকৈ গোটাকৈ পাতকেইখিলাও এনেকৈয়ে দিব পাৰি। খালি মই এনেকৈ ছিঙি লৈছোঁ, আৰু যিকেইটা মানে ডাল আছে এইখিনি পেলাই দিছোঁ। অনলি পাতকেইটাই লৈ লৈছোঁ, বা কোমল ঠাৰি এইবিলাক দিব পাৰি। বেছি যদি টান হৈ গৈছে তেতিয়া নিদিওঁ আৰু এনেকৈ। আৰু এইখিনি ধুনীয়াকৈ ছিঙি লৈছোঁ। আৰু এইফালে মাছ ভাজি হৈ আছে, বেছি মানে লোৱা নাই, মানে যিহেতু এবাৰৰ কাৰণে বনাম, সেইটো কাৰণে পিছে লৈছোঁ আৰু মাছ। আৰু এয়া মাছ ভাজা কেৰাহীতে একেবাৰে তেলতে দি দিলোঁ পিঁয়াজ আৰু জলকীয়াখিনি, আৰু লগতে আলু বইল কৰা আছিল। আলুটো ইমান যে দিব লাগিব তেনেকুৱা নহয়, এয়া অপশ্যনেল হয়। আমাৰ আলু বইল কৰা আছিলেই, সেইবাবে অকণমান আলু দি দিলোঁ। আৰু আলু কেইপিচ দি উঠি ইয়াতে একেলগে নিমখ অকণমান আৰু হালধি অকণমান দি দিছোঁ। আৰু লগতে এয়া আলুখিনি দেখিছেনে, এনেকৈ হেতাখনেৰে এনেকৈ ভাঙি দিছোঁ। মানে আলুটো আগতে ভাঙি লৈ কিনেও ইয়াতে ফ্ৰাই কৰিব পাৰি, আৰু বা এনেকৈ আলু কেইপিচ দি উঠিও এনেকৈ ভাঙি ভাজি ল'ব পাৰি। আৰু এতিয়া আলুখিনি এনেকৈ ভাজি লৈ ল'ম অলপ টাইম। আৰু এনেকৈ আলুখিনি ভাজি লৈ উঠি এতিয়া ইয়াতে দি দিলোঁ মেষ্টা টেঙাৰ পাতখিনি। আৰু এই পাতখিনিও এতিয়া অকণমান ভাজিব লাগিব। মানে এই যিটো পাত কেঁচা পাত হৈ আছে, এইখিনি ভাজি কিনে একদম মানে সৰু হৈ যাব, আৰু এই পাতকেইখিলা মানে একদম ধুনীয়াকৈ ভাজ খাই যাব। গতিকে সেইখিনিলৈকে এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এইখিনিতে কৈ দিওঁ, আপোনালোকে যদি এনেকৈ খায় কোনোবাই, তেনেহ'লে মোক এটা কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে প্ৰথমবাৰ চাইছে তেনেহ'লে তেতিয়াও কমেণ্ট এটা কৰি জনাই দিব, তেতিয়া মোৰো ভাল লাগিব। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ পাতকেইখিনি ভাজি হৈ গ'ল। এয়া আলুৰ লগত ধুনীয়াকৈ মিক্স খাই গৈছে, আৰু দেখিছেনে ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু এতিয়া ইয়াতে দি দিম পানী, গৰম পানী ঠাণ্ডা পানী যি দিয়ে দিব পাৰে, মই পিছে গৰম পানী দিছোঁ। আৰু আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পানীখিনি, যাক যিমান লাগে নিজৰ ইচ্ছামতে। আৰু যদি পাত কমকৈ লৈছে তেনেহ'লে পানী বেছিকৈ দিলে তেতিয়া বাৰু একদম টেষ্টলেছ হ'ব, কাৰণ ভাল নালাগিব, টেঙাটো কম হৈ যাব নহয়নে। সেইকাৰণে পাতখিনিৰ অনুমান কৰি কিনে পানী দিব, যাতে টেঙা বেছিও নহয় কমো নহয়। সেনেকৈ কম হ'লেও ভাল নালাগিব, বেছি হ'লেও ভাল নালাগিব। আৰু এতিয়া পানীখিনি দি এতিয়া ভাজি লোৱা মাছ কেইপিচ দি দিছোঁ, আৰু এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দি দিম। আৰু এয়া উতল খালে আমাৰ আঞ্জা ৰেডি হৈ যাব। দেখিছেনে ইমান কম সময়ত ইমান ধুনীয়াকৈ আঞ্জাখন হৈয়ে যায়, আৰু গৰমৰ দিনত এতিয়া খাবৰ কাৰণে বহুত বেছি মানে উপকাৰী হয় সেয়া। গতিকে আজিলৈ ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।